আৰু মই আজি আহি আছোঁ নৰ্থ ইষ্ট ফ্লেভাৰ অফ নৰ্থ ইষ্ট যিটো আমাৰ হেৰি আছে কংকনদাৰ ৰেষ্টুৰেণ্ট আছে। মই গৈ আছোঁ এতিয়া তালৈকে আপোনালোকক মই দেখাই দিওঁ এনেকৈ কোনফালে যাব লাগে ৰাস্তাটো। মই আমাৰ কংকনদাৰ যিখন ফ্লেভাৰ অফ নৰ্থ ইষ্ট এখন ৰেষ্টুৰেণ্ট মই পালোঁ এতিয়া ভিতৰত মই সোমাই যাওঁ। আমাৰ নলবাৰীৰ আমাৰ কংকনা কি ক'ব? মই আৰু কি ক'ম আৰু আহক চবে আমাৰ ৰেষ্টুৰেণ্টত ফ্লেভাৰ্ছ অফ নৰ্থ ইষ্টত। খানা কি খাওঁ? খানা চব আছে, মাটন, ডাক, পিজন চব এভেইলেবল আছে, যি খাব বিচাৰে আহিবলৈ নাপাহৰিব। বেলতলাত আছে একদম মানে হেৰিৰ ওচৰতে, বেলতলা তিনিআলি ওচৰতে ন? তিনিআলি নাপায়, তিনিআলি পাবলৈ 100 মিটাৰমান থাকোঁতে আছে পাঞ্জাৱ নেশ্যনেল বেংক এটা আছে, তাৰে ওপৰত হয়। এটিএমটো চাইডেদি সোমাই আহিলে হ'ল। দা ফ্লেভাৰ্ছ অফ নৰ্থ ইষ্ট, DN শইকীয়া ৰোড, বেলতলা তিনিআলি। মোৰ খানা আহি গ'ল, আপোনালোকে দেখিছে কলডিল চিকেন আৰু আৰু বিভিন্ন আইটেম আছে আজি ফ্লেভাৰ অফ নৰ্থ ইষ্টত। এতিয়া আৰু খোৱাহে কথা আৰু এতিয়া বহুত দিনৰ মূৰত আহিলোঁ আজি ফ্লেভাৰ অফ নৰ্থ ইষ্টত। আপোনালোকে আহক, বহুত টেষ্টি খানা বনাই ইয়াতে। কিন্তু মই বহুতবাৰ আহিলোঁ, বহুত দিন আহিলোঁ ইয়াতে, আৰু আজি মই বহুত দিনৰ মূৰতে আহিলোঁ। আৰু যেতিয়াও মই সময় সুবিধা মিলে তেতিয়াই মই ইয়াতে আহোঁৱে এবাৰ খানা এটা খাবৰ কাৰণে। ফ্লেভাৰ অফ নৰ্থ ইষ্ট আহক আপোনালোকেও মোৰ সৈতে।